হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। মই আছোঁ মোৰ মাৰ ঘৰত। মোৰ মাৰ ঘৰখন এইখন আপোনালোকক দেখাই দিছোঁ। ঘৰৰ কাম বহুত বাকী আছে, তো একো নাই, তথাপিও দেখাই দিছোঁ। আৰু আমি এতিয়া যাব ওলাইছোঁ আমাৰ ৰাভাবিলাকৰ এটা জাতীয় পৰম্পৰা উৎসৱ। বহুত বেছি গৰম, যাব বহুত বেছি হেঁপাহৰ বাবে যাব লৈছোঁ আৰু গৰমকো নেওচি। আমাৰ যিহেতু জাতীয় উৎসৱ, জাতীয় পৰম্পৰা, তো ওচৰৰ খুৰীদেউ মা এনেকৈ আমি যাম আৰু আপোনালোকক দেখুৱাই যাম সকলোখিনি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমাৰ মা আৰু ইফালে খুৰীদেউ ওচৰৰে। গৈ আছোঁ টমটমত, বেটেৰী ৰিক্সাত, বহুত দূৰ নহয় সেইকাৰণে। আৰু ইফালে গৈ গৈ আমি আহি পাই গ'লোঁ। এয়া দেখিছেনে, পূৰা একদম জাতীয় সাজপাৰ পিন্ধি কেনেকুৱা লাগিছে আপোনালোকে জনাব। ভাল লাগিছেনে মোক ৰাভা সাজত? সঁচাকৈ এনেকুৱা মই যিকোনো ট্ৰেডিশ্যনেল ড্ৰেছ কৰি মানে কষ্টিউমবিলাক পিন্ধি মই খুব বেছি ভাল পাওঁ আৰু খুব বেছি এনজয় কৰোঁ। এয়া আমাৰ জাতীয় সাজপাৰ। এফালৰ পৰা দোকান বহি গৈছে, এনেকৈ মানে মেলা টাইপত বহিলে বস্তুবিলাক বহুত ধুনীয়াকৈ চাই মেলি ল'ব পৰা যায়। আৰু কাপোৰ আছে, মই কাপোৰ নলওঁ, তথাপিও মই নিজে চাইছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এয়া মই কমৰত মানে বান্ধা এডাল চাইছোঁ, ভাল লাগিছে, কিবা এটা অলপ ইউনিক আনকমন ভাল লাগিছে, সেইকাৰণে মই চালোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। মোৰ কিন্তু বহুত বেছি ভাল লাগিছে, তথাপিও আৰু এটা ষ্টাইলৰ আছে, মই সেইটোও চাই ল'ম। এইটো বাঁহ কাঠ আৰু এয়া ধুনীয়াকৈ সৰু সৰু মণিগুটিৰে ধুনীয়াকৈ গাঁঠিছে, ভাল লাগিছে। আৰু ইফালে এডাল একদম কমন হয়, মানে এডাল চবেই ইউজ কৰে। চবেই ইউজ কৰাটো মই মানে অলপ ভাল নাপাওঁ, অকণমান ইউনিক, অকণমান ডিফাৰেণ্ট হ'লে মই ভাল পাওঁ। তো এইটো এনেই লগাই চাইছোঁ, এইটো বহুত কমন হয়, সেইটো লগাই চবেই লগায়, তো সেইকাৰণে মই ভাবিলোঁ এডালে লগাম আৰু কিনিম এডাল, আৰু এডাল একেবাৰে কিনি মেলি একেবাৰে পিন্ধিমে বুলি ভাবিছোঁ মই। ভাল লাগিছেনে আপোনালোকে জনাবচোন। যদি ভাল লাগিছে এটা কমেণ্ট কৰিব। এডাল মই লগাইছোঁ, এডাল অকণমানি টিকলি এডাল লগাইছোঁ আৰু এডাল খুলি মেলি এইটো মই এডাল লগাই ল'লোঁ। ভাল লাগিছেনে? বাৰু যি কি নহওক, পিন্ধি ল'লোঁ, লৈ ল'লোঁ দোকানৰ পৰা। আৰু ইফালে মিঠাই দোকান, তাৰপিছত কিবা কিবি ঢেৰ দোকান আছে আৰু আপোনালোকক অকণমান দেখাই দিছোঁ। ভিতৰলৈ যোৱাৰ আগতে মানে ইয়াতে সন্মুখতে এইবিলাক কাপোৰৰ দোকান কিবা কিবি এইবিলাক আছে বাবে মই অকণমান দেখুৱাই ল'লোঁ। মানে খুৰীদেউ আছে, মাইনাজনী কিবা কিবি চাগে ল'ব, মোৰ ল'বলগীয়া তেনেকৈ একো নাই বাৰু। তাৰপিছত আমাৰ সেয়া পূজা চলি আছে, তাতে ধুনীয়াকৈ থাপনা বনাইছে। আৰু ইফালে ভিতৰলৈকে যাওঁ, অকণমান মিটিং চাম, শুনিম আৰু ডান্স চান্স হ'ব আৰু এইবিলাক চাবৰ বাবে আহিছোঁ। গা বহুত বেছি বেয়া, তথাপিও আহিছোঁ। এতিয়ালৈকে মোৰ মাতটো হেৰি হোৱা নাই। এইফালে ভাইটি ভণ্টিবিলাক নাচিছে। আমাৰ ৰাভাৰ যিটো যেনেকৈ ৰঙালী বিহুত যেনেকৈ ডেকা গাভৰুৱে নাচে, আমাৰ ৰাভাবিলাকৰ এয়া চাথাৰ নৃত্য। ডেকা গাভৰুৱে মন পচন্দৰ গান গাই ধুনীয়াকৈ নৃত্য গীত কৰে। কম বহুত সৰু সৰু ল'ৰা ছোৱালী, তাতে উপভোগ কৰিলোঁ, ভাল লাগিলে। তাৰপিছত অকণমান মিটিঙো চাম আৰু ইফালে এটাৰ পিছত এটাকৈ নৃত্যবিলাক উপভোগ কৰি গৈছোঁ। মই বহুতখিনি দেখুৱাব পৰা নাই, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ গ'লে মোৰ আপলোড কৰোঁতে দিগদাৰ হৈ যাব, সেইবাবে মই বহুত বেছি ৰখা নাই, তথাপিও অকণমান দেখুৱাব লৈছোঁ। আৰু আমাৰ বাক্য পূজাটো যোৱাকালি হৈ গ'ল, কাৰণ প্ৰত্যেকটো জেঠ মাহৰ পূৰ্ণিমা তিথিত বাক্য পূজা হয়, মানে আমাৰ দেৱতা পূজা। তো দেৱতাসকলক পূজা অৰ্চনা কৰা হয়। তো পূজাটো কালি হৈ গ'ল, আজি সাংস্কৃতিক অনুষ্ঠানবিলাক হ'ব, এনেকৈ এটাৰ পিছত এটা হৈ গৈ থাকিব, সকলোৱে উপভোগ কৰিব পাৰিব। কিন্তু মই যিখিনি পাৰিছোঁ আপোনালোককো দেখুৱাব মানে চেষ্টা কৰিছোঁ। আৰু
ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বহুত বেছি গৰম যদিও গৰমক কেয়াৰ কৰা নাই, বিচনী মাৰিছে আৰু ইয়াতে চাৰিওপিনে গছ গছনি আছে, অকণমান বতাহ বলিয়ে আছে বাৰু। মই বিচনী একেবাৰে নাই মৰা, বহুত বেছি গৰমো নাই লগা, তেনেকৈ উপভোগ কৰিলোঁ। বহুত বেছি ভাল লাগিলে, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিলে। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, বহুত বেছি দীঘলীয়া হ'লে আপোনালোকৰো চাই আমনি লাগিব। আৰু যিখিনি পাৰোঁ সেইখিনি মই আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ, অলৰেডি দেখুৱালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।